বৰশী বাই আছোঁ আজি বহুত দিনৰ মূৰত সম্পূৰ্ণ শাওণ মাহটো নিৰামিষেৰে কটালে গতিকে শাওণ মাহটো অতিক্ৰম কৰাৰ পিছত এতিয়া পুনৰ বৰশীত ধৰিছোঁ আৰু ইয়াতে এটা জাপানী মাছ পালোঁৱেই সেয়া সৰু চাই চ' আজিৰ এই ভিডিঅ'টিৰ মানে যোনটো ভিডিঅ' আপুনি এতিয়া চাব এই ভিডিঅ'টি সৃষ্টি কৰাৰ আঁৰত এটা কাহিনী আছে আৰু সেই কাহিনীটো হ'ল দ্য ষ্টৰি অফ মাই ট্ৰেছ ফুটেজ তো সেই কাহিনীটো আৰম্ভ হৈছিল সেইটো চনৰ যেতিয়া ভাৰতবৰ্ষ ইংৰাজসকলে এৰি যোৱা প্ৰায় ৭৫ বছৰ সম্পূৰ্ণ হৈছে মানে আজিৰ পৰা ৩ মাহমান আগত যেতিয়া পথাৰত মানে মাটি চহোৱাৰ কাম আৰম্ভ হৈছিল লগতে ভুই ৰোৱাৰ কামো আৰম্ভ কৰিছিল ৰোৱনীসকলে তেতিয়া মানে মই এনেই কিছুমান ভিডিঅ' শ্বুট কৰিছিলোঁ মানে কেতিয়াও ইউজ কৰিম বুলি ভবা নাছিলোঁ মানে আপলোড যে কৰিম এইটো ভবাই নাছিলোঁ এনেই ৰেণ্ডমলি শ্বুট কৰিছিলোঁ আৰু আজি ভাবিলোঁ যে সেই ৰেণ্ডমলি শ্বুট কৰা ভিডিঅ'কেইটা একেলগে মিক্স কৰি আপোনাৰ বাবে এটা ব্যঞ্জন তৈয়াৰ কৰোঁ আৰু আশা কৰোঁ এই ব্যঞ্জনটি খাই নহয় চাই আপোনাৰ ভাল লাগে আৰু বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এই দেখিবলৈ পাইছে ৰোৱনীবিলাকে ইয়াতে পথাৰত মাছ মাৰি আছে পুঠি খলিহনা জাপানী সৰু সৰু মাছ পাইছে আৰু সেয়া হ'ল আপোনাৰ ট্ৰেক্টৰেৰে পথাৰৰ মাটি চহাই আছে আৰু এই বাচ্চাকেইটাই ইয়াতে পথাৰত মাছ মাৰি আছে তাতে ইয়াতে এই মাছ পাইছে কেইটামান এটা কি করবি এটা খবর লৈ যাবি দুপৰীয়া খাবি নে ৰাতি খাবি দুপৰীয়া আপুনি দেখিলে কেনেকৈ আমাৰ কৃষকসকলে পথাৰত ৰ'দ বৰষুণ বতাহ ধুমুহা নেওচি নিজৰ শ্ৰমদান কৰে আৰু সেই শ্ৰমদানৰ ফলাফলটো মই আপোনালোকক এতিয়া বৰ্তমান দেখাবলৈ বিচাৰিছোঁ আৰু সেই ফলাফলটো দেখাই মই আজি এই ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ